শিক্ষাৰ্থীসকল, তোমালোকৰ পাঠ্যপুথিৰ মেধি তীৰ্থলৈ যায় কবিতাটিৰ বিষয়বস্তু আজি আলোচনা কৰিম। কবিতাটিৰ কবি দণ্ডিনাথ কলিতা। কবিতাটিৰ বিষয়বস্তুলৈ যোৱাৰ আগতে কবিজনৰ বিষয়ে কিছু কথা জানি থোৱা। দণ্ডিনাথ কলিতাদেৱৰ জন্ম হয় 1890 চনত। তেখেতৰ প্ৰথম উপন্যাসখনৰ নাম ফুল। ইয়াৰ বাহিৰেও তেখেতে ৰচনা কৰা আন উপন্যাসসমূহ হৈছে সাধনা, আৱিষ্কাৰ, গণবিপ্লৱ, হত্যাকাৰী কোন, অদৃষ্টৰ পৰিচয়। ৰসঘৰা আৰু ৰগৰ তেওঁৰ খুহুতীয়া কবিতাৰ পুথি। তেওঁ ৰচনা কৰা নাটসমূহ হৈছে অগ্নি পৰীক্ষা, কৃষক বধ, সতীৰ তেজ। তেওঁৰ ধেমেলীয়া নাটসমূহ হৈছে মুক্তিৰ অভিযান, পোহনীয়া কুকুৰ আৰু নগৰত বিহুতলী। 1955 চনত দণ্ডিনাথ কলিতাদেৱে ইহলীলা সম্বৰণ কৰে। মেধি তীৰ্থলৈ যায় কবিতাটিৰ নামতে আমি গম পাইছোঁ যে মেধি উপাধি থকা লোক এজনৰ কথাকে কবিয়ে কবিতাটিৰ মাজেৰে বৰ্ণনা কৰিব বিচাৰিছে। কলিয়াবৰৰ মেধি উপাধিৰ লোকজনৰ নাম গোৱাত সুখ্যাতি আছে। কানিয়ামেলত এই মেধিয়ে সদায় সন্মান পায়। এবাৰ পুণ্য কৰিবৰ মনেৰে মেধিয়ে তীৰ্থভ্ৰমণলৈ ওলাল। তীৰ্থভ্ৰমণলৈ যাওঁতে মোনা এটাত টকা আহৈ কুৰি আৰু কানিৰ টেমাটো ভৰাই লৈছে। জাহাজত উঠি তীৰ্থভ্ৰমণ কৰিব লগা কথাটো মেধিৰ বাবে আছিল একেবাৰে নতুন। তীৰ্থলৈ যোৱাৰ বাবে জাহাজৰ টিকট ল'বলৈ গৈও মেধিয়ে বিবুধিত পৰিল। তাৰ পিছত মেধিয়ে কোনোমতে জাহাজত উঠিল আৰু জাহাজ দ্ৰুতবেগত চলিবলৈ ধৰিলে। প্ৰথমতে মেধিয়ে জাহাজৰ তীব্ৰ গতিবেগ দেখি তবথ মানিলে। জাহাজখন যেতিয়া আগলৈ গৈ থাকিল তেতিয়া নদীৰ পাৰৰ গছবোৰ বিপৰীত দিশত যোৱা যেন লগা অদ্ভুত দৃশ্য দেখি মেধিয়ে বৰ ভয় খালে আৰু লগুণডালকে সাৰথি কৰি সেইডাল জোৰকৈ খামুচি ধৰিলে। এনেদৰে কিছুপৰ জাহাজখন গৈ গৈ এবাৰ বালিচৰ এটাত সোমাই পৰি জাহাজখনৰ গতিবেগ বন্ধ হ'ল। জাহাজখন তেনেদৰে সেই ঠাইত 3 দিন ধৰি ৰৈ থাকিল। মেধি আছিল জাত-পাত বিচাৰ কৰা লোক। জাহাজত মেধিয়ে ভিন ভিন জাতিৰ লোকৰ সৈতে যাত্ৰা কৰিবলগীয়া হোৱাত তেওঁ সেই গোটেই সময়ছোৱা জাত যোৱাৰ ভয়তে একো খাদ্য গ্ৰহণ কৰা নাছিল। ফলত মেধিয়ে দুৰ্বল শৰীৰেৰে কোনোমতে তীৰ্থভ্ৰমণ সমাপন কৰিলে। এয়াই আছিল মেধি তীৰ্থলৈ যায় কবিতাটিৰ বিষয়বস্তু। ধন্যবাদ।